friends, welcome back to my YouTube channel here my vlogs. পোন প্ৰথমতে আপোনালোকক ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। এতিয়া আপোনালোকক ভোগালী বিহুৰ পৰিৱেশ দেখাবলৈ আপোনালোকক লৈ আহিছোঁ। আমাৰ গাঁৱৰ পৰিৱেশ দেখাম আপোনালোকে চাই থাকক। এয়া জন ভাই ফটো মাৰি আছে মোবাইলত। তো আপোনালোকে যদি ফটো মাৰে জন ভাই পৰা শিকিব পাৰিব। মোবাইলত প্ৰফেশ্যনেল ফটোগ্ৰাফী কৰে আৰু জন ভাই মজা ড্ৰয়িং কৰে। আপোনালোকে যদি নিজৰ ফটো যদি ড্ৰয়িং কৰিব বিচাৰে জন ভাইক কণ্টেক্ট কৰিব পাৰে। মই ডেছক্ৰিপশ্যনত লিংক দি থৈ দিব, আপোনালোকে কণ্টেক্ট কৰিব। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক মাজুলীৰ চিলাকলা ভেলাঘৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকক এতিয়া সম্পূৰ্ণ ভেলাঘৰ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকক আকৌ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। প্লিজ এই ভেলাঘৰটোৰ বাবে এটা লাইক কৰিব, কমেণ্ট কৰিব। যদি ভিডিঅ'টো বেছি ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ। দিনতে ইমান মজা লাগিছে, ৰাতি হ'লে আৰু মজা লাগিব। বিভিন্ন লাইটিং দি দিব তাজমহলত আৰু মজা লাগিব। আপোনালোকক দেখাই থাকিম, আপোনালোকে চাই থাকক। আমাৰ গাঁৱৰ ল'ৰাকেইজনে বহুত কষ্ট কৰি এই ভেলাঘৰটো নিৰ্মাণ কৰিছে। তো এই ভেলাঘৰটো বনাওঁতে প্ৰায় 40 দিনমান লাগিলে। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল, মেজি জুলি মইনা, মেজি জুলি। আপোনালোকক এতিয়া 2 নম্বৰ ভেলাঘৰটো আপোনালোকক দেখাবলৈ লৈ আনিছোঁ। মানে আমাৰ গাঁৱত 2টা ভেলাঘৰ নিৰ্মাণ কৰা হৈছে। আপোনালোকক এতিয়া পাৰ্লিয়ামেণ্টৰ পৰা আহিলোঁ। এতিয়া মই আছোঁ তাজমহল। এতিয়া আপোনালোকে ৰাতি তাজমহলৰ দৃশ্য চাওক। উপস্থিত হ'বহি মাজুলী জিলা উপায়ুক্ত মহোদয়। এতিয়া উপস্থিত হ'বই। আপোনালোকক সম্পূৰ্ণ দৃশ্য দেখাবলৈ চেষ্টা কৰিম। এতিয়া আপোনালোকে ৰাতি দৃশ্য চাওক, কি সুন্দৰ পৰিৱেশ লাগিছে। লাইট চাইট পূৰা লগাই দিছোঁ একদম। এতিয়া আপোনালোকে ভেলাঘৰ অলপ ভিউ চাওক। আমি ৰাস্তাৰ পৰা দেখি ভাল পাইছিলোঁ। তেখেতলোকে মোৰ তাত যেতিয়া গৈছিল ছাৰ আহিব, আমি বহু কষ্ট কৰি ধুনীয়া এখন ভেলাঘৰ সাজিছোঁ। চ' মই ভাবিলোঁ যে এবাৰ গৈ চাই আহোঁ তেখেতলোকে কেনেকৈ বনাইছে। পেপাৰতো দেখিছোঁ, ফটো বেলেগতো দেখিছোঁ, কিন্তু ফাইনেলি আমাৰ খানাটো ৰেডি হৈছে। এতিয়া বাজিছে 12:30। আমাৰ খানাটো ৰেডি হ'লে ৰাইজ বহিছে। আমাৰ মানে গাঁৱত অলপ মানুহ বেছি, প্ৰায় 500 ঘৰ মানুহ আছে। সেইকাৰণে 500 ঘৰৰ কাৰণে খানা বনাওঁতে অলপ দেৰি হৈ গৈছে। সেইকাৰণে আৰু 12:30। হেল্ল' ফ্ৰেণ্ডছ, আমি ফাইনেলি খানাটো খাই আহিলোঁ। এতিয়া আমি ইয়াতে ভেলাঘৰত অলপ ৰেষ্ট লওঁ।
তাৰপিছত আপোনালোকক মেজি জ্বলোৱা দৃশ্য পৰিৱেশ দেখাম। ৰাতিপুৱা বাজিছে 4:30। কৃষ্ণক চিন্তিক কৰি মেজিখন জ্বলাই দিলে। মেজি জ্বলাই টাইমত আমি নাছিলোঁ, অলপ ওলাই গৈছিলোঁ এনেই খোজকাঢ়িবলৈ। এতিয়া আহি পালেহি, মেজি জ্বলি আছে, আপোনালোকক দেখাইছোঁ। হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকক চবকে গুড মৰ্ণিং জনালোঁ। তো আজি মাঘৰ 1 তাৰিখ। আপোনালোকৰ চবকে মাঘৰ বিহু ইয়াৰ পৰা শুভেচ্ছা জনালোঁ। মেজি সজা কাৰ্যসূচী যিটো আমি কিন্তু অন্যান্য কামত জড়িত থকাৰ বাবে What a trouble with love is. What a trouble with love is. What a trouble.